ni thom arwi ke jang kachim in media jok panchi langroi langjeng long masibi lang nang thiulu lason si karbi anglong havar ki hatpen hojai district adui hoilong kedu alangroi jamuna aroi long sami lang nang thiulu lapan ki jamuna aroi long hem arai ke chuki matum a hem sami labang sulang ke thilong sami ingrai dun lap Rada tumpan ke sthan pon ateng ni putang ti havar ghat pen nijang karbi anglong tuar krong pli ke salam ponji pusi asam mala tumpen labang so sai sami deng ponlo lapen labang so lang roy long pan swi delong ke salam ponji phan pus alang li tumpen lang teng sai deng ponlo bon sami labang so sai ki oi thek ti ga jok pen ji nini thuma prang pen sami tomon arwe nang thiji pu pa chini mek et sami labang so company a tumpen ki kedeng pon rd ki pipe da jok pen ji adunga rai ke do tum ki la pusona sai sami ki sung stong ponang kok lo pusi ra tumpen sthan pon renti মাজত বুকুত এটা কোম্পানীয়ে কাম কৰি আছিল সেই কোম্পানীটোৰ গাফিলতিৰ কাৰণে আজি এটা ঘৰ ভাঙি চিঙি চুৰমাৰ হৈ গ'ল আৰু সেই কোম্পানীটোৱে যাতে অতি শীঘ্ৰে আমাৰ দলং আৰু ৰাস্তা যাতে সোনকালে বনাই দিয়ে সেইটোৱে আমাৰ দাবী যুৱ ছাত্ৰ পৰিষদে দলং নিৰ্মাণৰ কাৰণে নদীত বান্ধ দিছিল হয় হয় দলং নিৰ্মাণৰ কাৰণে সৰু সৰু কালভাৰ আনি তেওঁলোকে বান্ধ দিছিলে সেই বানৰ ফলতে আজি সুতৰ পৰিমাণটো বাঢ়ি গ'ল তাৰ ফলতে আজি এটা ঘৰ ভাঙি চুৰমাৰ হ'ল ইমান দিনে যমুনা নদীত পানী নাছিলে কিন্তু হয় 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 এই বান্ধটো দিয়াৰ পিছতে মানে পানীবোৰ যাব নোৱাৰাৰ কাৰণে বৰষুণত পানীবোৰ যাব নোৱাৰাৰ কাৰণে সুতটো বাঢ়ি এই ঘৰটো ভাঙিছে বুলি আমি ভাবোঁ চৰকাৰে বা প্ৰশাসনে কৈছিল যে প্ৰবল বৃষ্টিপাত হোৱাৰ আশংকা আছে বা ধুমুহা আশংকা আছে ইয়াৰ সত্ত্বেও কিন্তু কোম্পানীয়ে নিজা ব্যৱস্থা গ্ৰহণ নকৰিলে কি ক'ব এইটোৱে কোম্পানীটোৱে একেবাৰে গাফিলতি কৰিছে তেওঁলোকে নিজাববীয়াকৈ যি মন সেইটোকে কৰি আছে তাৰ ওপৰত যাতে তদন্ত হয় ইনকুৱাৰী হয় তাকে আমি দাবী জনাইছোঁ আমি কৈছি না এদিকে বলবো সিধা asam mala tumpen labang so tuwar ke salam pon tumpen asai koi thek ti jok pen si la puson rada tum ki sung tong pon ang kok lo si rada tumpen sami aning ki pung lapan aning ang samsi paklang pon renti lo rada tum aning ki pung lapan aning ang samsi jok pen si rai kom sa ki lapan ki rada tum ang bong sami malom so phar ki steng kheng sami dukum kok lo यार जामुने खाली
আমি কইছি না এদিকে মরবো সিধা Rada tumpen labang solang roy long ke haji phan mare ki parji phan sami labang su dolong phan sami isi ki pheri mi me son si nang do koklo lapen ki sung sami do koklo la se prabjin pen asam mala tumpen labang so dolong ke salam bang patang pon sarak nang ji pusi rada tumpen sami ki hang pirupon কেইদিন নেৰানেপেৰা বৰষুণ দিয়াৰ কাৰণে ধৰক যমুনা নদীৰ ওপৰত এটা মাথাউৰি নিৰ্মাণ কৰিছিল তেখেতসকলে টেম্পৰাৰী হিচাপত আজি দুপৰীয়াৰ ভাগত এই মাথাউৰিটো ছিঙি যায় ছিঙি দেৱস্থান বজাৰৰ এখন বিল্ডিং উটুৱাই লৈ যায় বিস্তৰ ক্ষতিসাধন কৰে ৰাইজৰ বহুত বিধ্বস্ত হৈছে মানুহ ৰাইজ বিত্তিগ্ৰস্ত হৈ আছে এতিয়া ৰাস্তা ক্লিয়াৰ হোৱা নাই এতিয়াও ৰাস্তা ক্লিয়াৰ হোৱা নাই ৰাস্তা ক্লিয়াৰ হ'বলৈ উপায়ো নাই মাথাউৰি ছিঙি গ'ল এইটো আৰু কেতিয়া হয় ঠিক নাই অসম মালাৰ কাম চলি আছে অসম মালাৰ কাম চলি আছে মানে এই যমুনা নদীৰ ওপৰত এইটো কেইদিনমানৰ পৰা বৰষুণ দি আছে বৰষুণ আজি ৩-৪ দিন হৈ গ'ল নেৰানেপেৰাকৈ দি আছে হ'লেও তেওঁলোকে যদি অলপ আগতীয়াকৈ এইটো তেওঁলোকৰ গাড়ী চাড়ী দি পেলাই যদি মাথাউৰিটো অলপ খুলি দিলে ৰাইজৰ ক্ষতি নহ'লে হয় কিন্তু সেইটো তেখেতসকলে কৰা নাই তেখেতসকলে বহুত পলমকৈ আহিছে ক্ষতি হোৱাৰ পিছতে আহিছে ক্ষতি হোৱাৰ আগত অহা নাই